আজি সোনাপুৰ গাঁও পঞ্চায়তত আমি পঞ্চায়ত নিৰ্বাচন উপলক্ষে আমি প্ৰচাৰ অভিযানত আহিছিলোঁ। এখন সুন্দৰ সভা হৈছে। সোনাপুৰবাসী ৰাইজে আমাক সমৰ্থন দিছে। আমাৰ দলক মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যথেষ্ট আশীৰ্বাদ কৰিবৰ কাৰণে ৰাইজ ওলাই আহিছে। আৰু আজি আমি 3খন নিৰ্বাচনী প্ৰচাৰ সভাত আমাৰ সংসদ ডাঙৰীয়াও আছিল, ইয়ালৈ আহিব নোৱাৰিলোঁ। আমি পূব কলাবাৰী, উত্তৰ কলাবাৰী আৰু আমাৰ সোনাপুৰ তিনিওখনতে আমাৰ সুন্দৰ সভা হৈছে। আমি আজি 3খন পঞ্চায়ত য'ত নিৰ্বাচনী প্ৰচাৰ চলাইছোঁ, তাত আমি জিলা পৰিষদৰ প্ৰাৰ্থী আৰু আঞ্চলিক সদস্যক আমি জিকাবৰ কাৰণে সক্ষম হৈছোঁ। আৰু 11 তাৰিখে 2 তাৰিখে তেখেতলোকে ভোটদান কৰিব। 11 তাৰিখে আমি ৰিজাল্ট পাম। মই সোনাপুৰবাসী ৰাইজক মোৰ অন্তৰৰ গভীৰ কোণৰ পৰা অভিনন্দন জনাইছোঁ। গ্ৰামাঞ্চলৰ উন্নয়নৰ কাৰণে জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তক লগত লৈ আমাৰ পঞ্চায়ত এলেকাৰ সকলো ৰাইজৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আহিবলগীয়া 5 বছৰত কাম কৰিম। পঞ্চায়ত নিৰ্বাচন যথেষ্ট আকৰ্ষণীয় হৈছে আৰু বিজেপি দলে ইতিমধ্যে অগ্ৰগতি কৰিছে, সেই কথা সকলোৰে অৱগত। কিন্তু আমি বিশেষকৈ 2খন জিলা পৰিষদত দেখা পোৱা গৈছে বিজেপি দলৰ টিকেটৰ পৰা বঞ্চিত দুগৰাকী প্ৰাৰ্থীয়ে প্ৰতিটো পঞ্চায়তত কৈ আছে তেওঁলোকে জিকাটো নিশ্চিত। এইটো মই আপোনালোকৰ মুখতহে শুনিছোঁ। আপোনালোকৰ মুখত তেওঁলোকে আপোনালোকক কৈছে। তেখেতলোকৰ প্ৰচাৰ 2গৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ প্ৰচাৰ মিডিয়াত চলি আছে, ফেচবুকত চলি আছে, ফিল্ডত নাই। আজি গহপুৰৰ ৰাইজে, তৃণমূলৰ ৰাইজে ফিল্ডত কোনে কাম কৰিব সেইটোৰ ওপৰত বিশ্বাস ৰাখি ভোট দিয়ে। গতিকে 11 তাৰিখে আপোনালোকে গম পাব তেওঁলোক জয়লাভ কৰে নে আমি জয়লাভ কৰিম। আৰু আমি 100% বিশ্বাসী। সোনাপুৰবাসী ৰাইজেই নহয়, 28খন পঞ্চায়তত আমাক সকলোৱে আশীৰ্বাদ কৰিব আৰু নিৰ্দলীয় প্ৰাৰ্থী সেইদিনাখন পৰাজিত হ'ব। আৰু তেওঁলোকে প্ৰচাৰত কিন্তু বিজেপি আমি ত্যাগ কৰা নাই, বিজেপিতে আছো বুলি কৈ আছে। সেইটোৱেতো তেওঁলোকৰ ডাঙৰ, সেইকাৰণে আজি মুকলিকে কৈছোঁ তেওঁলোক যে বিজেপিত নাই এই কথাটো কৈছোঁ। স্যাৰ আপুনি ইয়াতে এতিয়া যে মিটিং হৈছে ইয়াতে আপুনি 10 লাখে পইচা দিছে বুলি কৈছে, ৰাইজে অভিযোগ কৰিছে যে এইটো 10 লাখৰ দৰ নহয় বুলি। কি কৈছে? চাওক, যথেষ্ট প্লেইন হৈছে। এইটো ইঞ্জিনিয়াৰে কওঁ, মইতো ক'ব নোৱাৰিম। টেকনিকেল ইঞ্জিনিয়াৰে কিদৰে কৰে আমি কমিটিয়েহে কৰিছে। আমি 10 লাখ টকা দিছোঁ, ইয়াত কোনো কণ্ট্ৰেক্টৰ ছিষ্টেম নাই। গতিকে হয়তো আৰু পইচা থাকিব পাৰে, ছেকেণ্ড ইনষ্টলমেণ্ট আহিবলৈ বাকী আছে। এইটো আৰু আগত হ'লে আৰু 10 লাখ দিম নহয়। আমি এটা প্ৰকাণ্ড ৰংগমঞ্চ বনাবৰ কাৰণে লাগি আছোঁ ইয়াত। অসমমালাৰ ৰাস্তা কি হয়? অসমমালাৰ ৰাস্তা ইতিমধ্যে দিল্লী পাইছে প্ৰপ'জেল। এইটো মোৰ এখতিয়াৰৰ বাহিৰত আছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজাকৈ এইটো টেক আপ কৰিছে। গতিকে যদি সোনাপুৰবাসী ৰাইজ বা আলুপাৰাবাসী ৰাইজৰ আমাৰ ভাল হয় ভাগ্য, তেতিয়া নিশ্চয় ভাল।